দাস আৰু আপোনালোক সকলোকে সাৰংগ বৰদলৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰ আৰু দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনবোৰ আমাৰ সকলোৰে জীৱনত বহুতো সুখ শান্তি আৰু সমৃদ্ধি আহক। সকলোকে এটা বিনম্ৰ অনুৰোধ, যিহেতু কৰোনা মহামাৰীত আমি সকলোৱে বসবাস কৰি আছোঁ, গতিকে সকলোৱে বিহু উৎসৱটো যিমান পাৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি লগতে মাস্ক পৰিধান কৰি উদযাপন কৰক, যাতে পৰৱৰ্তী সময়ত আমি আৰু বহুতো ৰঙালী বিহু উদযাপন কৰিবলৈ প্ৰস্তুত হওঁ। লগতে আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহিনৰ আবেলি যিধৰণে আঁকোৱালি লৈছে, আশীৰ্বাদ কৰিছে, পৰৱৰ্তী সময়ত যাতে আপোনালোকৰ এই মৰম স্নেহবোৰ আমাৰ এই আহিনৰ আবেলি পৰিয়ালে যাতে উপভোগ কৰিবলৈ পায়, আপোনালোকৰ আশীৰ্বাদ পায় তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ এই মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে। আকৌ লগ পাম ভাল ভাল অনুষ্ঠানৰ মাজেদি, আৰু এই ইউটিউব চেনেলত আপোনালোকে আৰু সুন্দৰ সুন্দৰ অনুষ্ঠানবিলাক উপভোগ কৰিব পাৰিব। গতিকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে সাৰংগ বৰদলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক, যাতে পৰৱৰ্তী সময়ত আপোনালোকে নতুন নতুন অনুষ্ঠানবিলাকৰ বাতৰি বা নটিফিকেশ্যনখিনি পায়। নমস্কাৰ, মই অনন্যা পৰাশৰ। সাৰংগদৰ ইউটিউব চেনেলৰ সকলো দৰ্শককে মই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা কৰিছোঁ যাতে আপোনালোকে আহিনৰ আবেলি চাই আছে। যদি নাই চোৱা তেনেহ'লে ৰং চেনেলত চাবলৈ নাপাহৰিব। সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8:30 বজাত আৰু নিশা 10:30 বজাত। হেপী বিহু। সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ ৰঙালী বিহু যাতে সকলোৰে বাবে সুখৰ হয়, আনন্দৰ হয়, তাকেই কামনা কৰিলোঁ। আৰু এটা কথা, কৰোণা এতিয়ালৈকে সম্পূৰ্ণ নাইকিয়া হৈ যোৱা নাই, গতিকে এইবাৰ ৰঙালী বিহু আপোনালোকে এনজয় কৰিবলৈ বাহিৰলৈ ওলালে প্লিজ 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 মাস্ক পৰিধান কৰিহে বাহিৰলৈ ওলাব, আৰু হাতত এটা সৰু অকণমানি চেনিটাইজাৰ ৰাখিব। হাত দুখন অনবৰতে পৰিচ্ছন্ন কৰি ৰাখিব। মনত ৰাখিব, আমি যিমান সাৱধান হ'ম, এই মহামাৰীৰ পৰা সিমানে আমি সোনকালে পৰিত্ৰাণ পাম। আকৌ এবাৰ সকলোকে ৰঙালী বিহুৰ বহুত 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 শুভকামনা, বহুত শুভেচ্ছা। আৰু আহিনৰ আবেলি ধাৰাবাহিকখন আপোনালোকে যিমান মৰমেৰে আঁকোৱালি লৈছে তাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈও চাই থাকিব, আমি আপোনালোকক মনোৰঞ্জন দি থাকিম।